আজি আমি হোৱাৰী বৰিপাৰাত আমাৰ bijni কৃষি বিভাগৰ উদ্যোগত আমি কাতি বিহু পালন কৰিবলৈ লৈছোঁ। সকলোৱে মিলি আমি ৰাইজে একেলগে মিলি আমাৰ কৃষি বিভাগৰ সকলো অফিচাৰ ইয়াতে উপস্থিত আছিলে। আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ লগতে ৰাইজক আমি একেলগে লৈ আজি আমি আমাৰ এই পথাৰখনত আহি আমি কাতি বিহুৰ বন্তি জ্বলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই যে সকলোৰে মানে খেতি পথাৰত যাতে কোনো ধৰণৰ তেনেকুৱা বেয়া কোনো নপৰে, ভগৱানে যাতে আমাক সুকলমে এই পথাৰৰ শস্যখিনি ঘৰলৈ লৈ যাবলৈ দিয়ে। আৰু আমি কাতি বিহু যদি আমি সঠিকভাৱে মানে কৰিব পাৰোঁ আৰু আমাৰ এই শস্যখিনি যেতিয়া আমি ঘৰত চপাই ল'ব পাৰিম সঠিকভাৱে, তেতিয়াই আমি ভোগালী বা আমাৰ ৰঙালী বিহু আমি পাতিবলৈ সক্ষম হয়। ভগৱানৰ ওচৰত প্ৰাৰ্থনা থাকিলে যাতে আমাক সেই আশীৰ্বাদ দিয়ে যে আমি ভৱিষ্যতলৈ এনেকৈ প্ৰতিবাৰ আমাৰ অসমৰ বাপতি সাহোন আমি তিনিওটি বিহু একেলগে উদযাপন কৰিব পাৰোঁ। ঠিক তেনেকেই আমি আমাৰ সমাজক আমাৰ কলা সংস্কৃতিক আমি আগবঢ়াই লৈ যাব পাৰোঁ। আজি আমি আহিন মাহৰ 31 তাৰিখ আৰু ইংৰাজী 18 তাৰিখে আজি কাতি বিহু আনুষ্ঠানিকভাৱে 1 নম্বৰ বৰিপাৰাত কাতি বিহু উদযাপন কৰিছোঁ। আৰু লগতে আমাৰ ৰাইজে কৃষক ৰাইজে 1 নম্বৰ বৰিপাৰাত সকলোৱে ধানৰ পথাৰত চাকি জ্বলাইছে আৰু ভগৱানৰ ওচৰত যাতে আমাৰ যিটো খেতি হৈ আছে সেই খেতিবিলাক যাতে আমি ভঁৰাললৈ ভালকৈ নিব পাৰি, তাৰ বাবে আমি লক্ষ্মীক আদৰিছোঁ আজি। আৰু নিশ্চয় আমাৰ পথাৰৰ পৰা ভঁৰাললৈ আমি সবলভাৱে লক্ষ্মীক লৈ যাব পাৰোঁ। সেইখিনি প্ৰাৰ্থনা কৰি আজি আমি ৰাইজক লৈ কৃষক ৰাইজক লৈ বৰিপাৰা এই গাঁৱত আমি এই উদযাপন কৰিছিলোঁ।